তো গাইস নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আমাৰ এই ইউটিউব চেনেল অংকুৰ ভ্লগ আৰু গাইস আপোনালোকেতো জানেই বহুত দিন হ'ল মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ কিবা এটা কাৰণৰ বাবে ভিডিঅ'বোৰ আপলোড কৰা নাছিলোঁ আৰু ফাইনেলি আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত হাজিৰ আপোনালোকৰ বান্ধৱ আজি মানে গাইস যেহেতু দুৰ্গা পূজা আহিল আৰু সেইবাবে ভাবিছোঁ দুৰ্গা পূজাত এখন সৰু সুৰাকৈ দোকান দিয়াটোৱে ভাল হ'ব নেকি কাৰণ পূজা চাবলৈ গ'লে বহুত টকা পইচা খৰচ হয় মানে কিবা কিবি খাবলৈ কিবা কিবি ল'ব হ'লে টকা পইচা খৰচ হয় মানে সেইবাবে অকমান বেছিকৈ টকা ইনভেষ্ট কৰি কিছু সংখ্যক লাভ কৰিব পাৰি নেকি সেই বুলি ভাবি মানে মই ভাবিছোঁ দোকানে দিও দোকানৰ বাবে আজি অলপ মাল আনিবলৈ যাম মাল মানে দোকান গৈ লও কি মাল আনা হয় তাৰ পিছত আপোনালোকে দেখা পাব কি মাল অনা হয় মানে সেইবাবে আজি মই যাব ওলাইছোঁ নগাঁও আৰু এনেলে বলক গৈ লগ পাম নগাঁৱত অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম তো গাইস দুৰ্গা মাক চিন্তি নগাঁৱলৈ বুলি যাত্ৰা আৰম্ভ কৰি দিছোঁ কি হয় নাজানো বাৰু গৈ আছোঁ আৰু তথাপি আপোনালোককো দেখাই যাম আৰু দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ ঢাকের পিঠে পড়লো কাঠি পুজো হোক জমজমাটি নতুন সাজে সেজেছে আকাশ মেঘের বেলা চলছে ধনু জিনা আসলার ঘন্টা বাজে এলো না নতুন সাজে আকাশে পূজার আৰু গাইজ এতিয়া আহি পালোঁ নগাঁৱৰ এয়া হ'ল হোলচেলাৰ দোকান আৰু ইয়াৰ পৰা ভাবিছোঁ অলপ খেলনা মালকে লওঁ খেলনা মাল লৈ পূজাত দোকান কৰিম বুলি ভাবিছোঁ আৰু এইবিলাক হৈছে খেলনা মালৰ দোকান লোৱাখিনি দেখাব নোৱাৰিলোঁ আপোনালোকক তো গাইজ মানে বস্তুবোৰ লৈ থকা সময়ত অলপ অসুবিধা হোৱাৰ বাবে ভিডিঅ' কৰিব পৰা নাছিলোঁ আৰু বৰ্তমান ভিডিঅ' কৰি আছোঁ এতিয়া মানে হৈ গ'ল গোটেই বস্তু লোৱা এইবিলাক হৈছে ষ্টক আৰু এতিয়া আমি টমটম এখনত উঠাই দিব লাগিব বস্তুবিলাক আৰু ইয়াৰ পৰা লৈ যাব লাগিব আমি মৰিগাঁও ষ্টেণ্ড তাৰ পৰা ঘৰলৈ আৰু আগে আগে আমাৰ টমটম আৰু আমি পিছে গৈ আছোঁ সেয়াই আৰু বাকীখিনি আপোনালোকক পূজাৰ কিছু দৃশ্য দেখাম আৰু এটা সৰু সুৰা নৰ্মেল ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে এটা প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব আৰু আপোনালোকক পিছত পূজাৰ কিছু দৃশ্য দেখুৱাম